1 নম্বৰ প্ৰশ্নত দিয়া আছে ইটাখুলিৰ ৰণ কিমান চনত হৈছিল? অপশ্যন এ 1682 চনত, অপশ্যন বি 1673 চনত, অপশ্যন চি 1882 চনত, অপশ্যন ডি 1963 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। দুই নম্বৰ প্ৰশ্নটো দিছে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? অপশ্যন এ 1782 চনত, অপশ্যন বি 1671 চনত, অপশ্যন চি 1652 চনত, অপশ্যন ডি 1673 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। তিন নম্বৰ প্ৰশ্নটোত কৈছে অসমত কেতিয়া কাগজ কল স্থাপন হৈছিল? অপশ্যন এ 1982 চনত, অপশ্যন বি 1971 চনত, অপশ্যন চি 1952 চনত, অপশ্যন ডি 1973 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। এই নম্বৰ প্ৰশ্নত কৈছে অসমৰ গুৱাহাটীত কেতিয়া চাহ উদ্যোগ প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ 1962 চনত, অপশ্যন বি 1870 চনত, অপশ্যন চি 1952 চনত, অপশ্যন ডি 1973 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। পাঁচ নম্বৰ প্ৰশ্নত কৈছে ভাৰতবৰ্ষই ইংৰাজৰ হাতৰ পৰা কেতিয়া স্বাধীনতা লাভ কৰিছিল? অপশ্যন এ 1942 চনত, অপশ্যন বি 1970 চনত, অপশ্যন চি 1947 চনত, অপশ্যন ডি 1950 চনত। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেণ্ট কৰি জনাবা।